দশম শ্ৰেণী উত্তীৰ্ণৰ বাবে চাকৰিৰ মেলা একেলগে ২৫,২৭১টা পদৰ বাবে দিয়া হৈছে বিজ্ঞাপন এছএছচিয়ে ২৫,০০০ৰো অধিক পদৰ বাবে প্ৰকাশ কৰিছে বিজ্ঞাপন এই মুহূৰ্তত জনাইছো সেই ভাল খবৰ বিএছএফ চিআইএছএফ চিআৰপিএফ আইটিবিপিত খালপত এছএছবি অসম ৰাইফলছ আৰু এছএছএফত নিযুক্তি অনলাইনৰ জৰিয়তে কৰিব লাগিব চাকৰি প্ৰত্যাশীসকলে আবেদন আৰু আজিৰে পৰা আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া ১৮ৰ পৰা ২৫ বছৰ বয়সৰ সকলোৱে কৰিব পাৰিব এই চাকৰিৰ বাবে আবেদন আৰু আবেদনৰ অন্তিম তাৰিখ ৩১ আগষ্ট ssc.gov.in ত লগইন কৰি কৰিব আবেদন আৰু কনষ্টেবল জিডি অপচনত ক্লিক কৰি আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক চাকৰি প্ৰত্যাশীসকলৰ বাবে লৈছো সেই ভাল খবৰটো যে মুকলি কৰা হৈছে হাজাৰ হাজাৰ চাকৰি আৰু মেট্ৰিকত উত্তীৰ্ণ যুৱক যুৱতীয়ে পোনপটীয়াকৈ আবেদন কৰিব পাৰিব এই চাকৰিৰ বাবে আৰু এই সন্দৰ্ভত সবিয়ে যাব বিচাৰিছো শ্ৰী ওচৰলৈ হয় শ্ৰী ক'ব লাগিব এই মুহূৰ্তত যে এক সুখবৰ দশম উত্তীৰ্ণসকলৰ বাবে এক সুখবৰ এই মুহূৰ্তত কাৰণ ২৫,০০০তকৈ অধিক চাকৰি পদ এই মুহূৰ্তত মুকলি হৈছে আৰু দশম উত্তীৰ্ণসকলে এই চাকৰিৰ বাবে এপ্লাই কৰিব পাৰিব কিন্তু কিদৰে আৰু কি পদ মুকলি হৈছে সেই বিষয়ে সবিশেষ মাত্ৰ দেখুৱাব বিচাৰিছোঁ আমি প্ৰত্যেকগৰাকী দৰ্শকক বিশেষভাৱে কনষ্টেবল জিডি যি পোষ্টৰ নাম হৈছে কনষ্টেবল জিডি পোষ্টৰ এই মুহূৰ্তত পদ খালী হৈছে আৰু ২৫,২৭১টা পদ খালী হৈছে আৰু যি পদত খালী হৈছে সেই গোটেইকেইটা মই মুহূৰ্তত জনাব চেষ্টা কৰিছোঁ চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰি ছিকিউৰিটি ফ'ৰ্চ অৰ্থাৎ CISF লগতে বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ BSF ইণ্ডো টিবেটান বৰ্ডাৰ পুলিচ ITBP চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ CRPF নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি NIA লগতে সশস্ত্ৰ সীমা বল SSB আৰু লগতে ছেক্ৰেটেৰিয়েট ছিকিউৰিটি ফ'ৰ্চ SSB SSF এণ্ড আছাম ৰাইফলছ এইকেইটা পদ মুকলি হৈছে আৰু পুৰুষৰ বাবে কি পদ মুকলি হৈছে সেয়া এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ BSFত ৬,৪১৩টা CISFত ৭,৬১০ SSB ৩,৮০৬ ITBPত ১,২১৬ ARত ৩,১৮৫ SSFত ১৯৪টা সৰ্বমুঠ পুৰুষৰ বাবে পদ মুকলি হৈছে ২২,৪২৪টা পদ আৰু ঠিক সেইদৰে মহিলাৰ বাবেও বহুতো পদ মুকলি হৈছে মহিলাৰ বাবে BSFত ১,১৩৫ ইয়াৰ পিছতে CISFত ৮৫৪টা ইয়াৰ পিছত ITBPত মহিলাৰ বাবে ২১৫ ARত ৬০০টা SSFত ৪৬টা আৰু লগতে এতিয়া সম্পূৰ্ণ মহিলাৰ বাবে পদ মুকলি হৈছে ২,৮৪৭টা পদ আৰু এই মুহূৰ্তত জনাব বিচাৰিছোঁ যে কিমান বয়সৰ লোকসকলে এই চাকৰিৰ বাবে এপ্লাই কৰিব ইয়াত লিখা আছে কেণ্ডিডেট শুড বি এজড বিটুইন 18 to 25 years অৰ্থাৎ ১৮ৰ পৰা ২৫ বছৰ বয়সৰ ভিতৰৰ যিসকল লোক সেইসকল লোকে এই চাকৰিৰ বাবে এপ্লাই কৰিব পাৰিব আৰু লগতে আপুনি এই চাকৰিৰ বাবে এপ্লাই কৰিবৰ বাবে আপুনি পাছ ক্লাছ 10 অৰ্থাৎ আপুনি দশম উত্তীৰ্ণ হ'ব লাগিব তেতিয়া আপুনি এই চাকৰিসমূহৰ বাবে এপ্লাই কৰিব পাৰিব আৰু লগতে আপুনি এই চাকৰিত এপ্লাই কৰাৰ বাবে আপুনি এটা ৱেবছাইটত যাব পাৰিব gov.in অথবা আন এটা ৱেবছাইট দিয়া হৈছে সেইটো হৈছে ssc.nic.in/portal/apply আপুনি কিদৰে কৰিব লাগিব সেয়া মই সম্পূৰ্ণ এবাৰ বুজাই দিছোঁ আপুনি ৱেবছাইটটোত যোৱাৰ পিছতে আপুনি ক্লিক কৰিব লাগিব কনষ্টেবল জিডি টেব এটা থাকিব কনষ্টেবল জিডি তাতে আপুনি যাব লাগিব তাৰপিছত আপুনি তাত থকা ফৰ্মখন সম্পূৰ্ণৰূপে ফিল আপ কৰিব লাগিব ইয়াৰ পিছতে আপোনাৰ যিখিনি ইনফৰমেশ্যন আপোনাক সেই ফৰ্মত সোধা যায় আপুনি সকলোখিনি ইনফৰমেশ্যন দি আপুনি আপলোড কৰিব লাগিব আপোনাৰ যি ডকুমেণ্টছ অৰ্থাৎ আপোনাৰ যি দশম উত্তীৰ্ণ হোৱাৰ ডকুমেণ্টছ অথবা আপোনাৰ সেই আপোনাৰ তাত ডকুমেণ্টছ থাকিব সেই সকলোখিনি আপুনি তাত আপলোড কৰিব লাগিব আৰু ইয়াৰ পিছতে এটা ফিজ খোজা হ'ব সেই ফি পে'মেণ্ট আপুনি গৈ পেলাই ৫ নম্বৰ ষ্টেপত কৰিব লাগিব আৰু তাৰ পিছতে আহিব ৬ নম্বৰ ষ্টেপ অৰ্থাৎ তাতে গৈ পেলাই আপুনি এপ্লিকেশ্যন ফৰ্মখনৰ এটা আপুনি প্ৰিণ্ট আউট ল'ব লাগিব আপোনাক মই কিদৰে কৰিব লাগে সেই প্ৰচেছটো এবাৰ দেখুৱাই দিওঁ এই ssc.nic.in ত আপুনি এইদৰে ক্লিক কৰিলে ক্লিক কৰাৰ লগে লগে আপোনাৰ এই ৱেবছাইটটো খোল খাব আৰু ষ্টাফ চিলেকশ্যন কমিশ্যনৰ এই ৱেবছাইটটো খোল খোৱাৰ লগে লগে আপুনি যাব লাগিব কনষ্টেবল জিডি এই অপশ্যনটোত আপুনি যোৱাৰ লগে লগে আপুনি কনষ্টেবল জিডি অপশ্যনটোত যোৱাৰ লগে লগে আপুনি ইয়াতে এপ্লাই অপশ্যনটো পাব সেই এপ্লাই অপশ্যনটো খোলাৰ লগে লগে
আপুনি আপোনাৰ তাত আহিব এইসমূহ চাকৰিৰ বিষয়ে, যিসমূহ চাকৰিৰ বিষয়ে এই মুহূৰ্তত আপোনাক জনাইছিলোঁ, সেই সকলো চাকৰিৰ বাবে আপুনি এপ্লাই কৰিব পাৰিব। বিভিন্ন ধৰণৰ পোষ্টত আপুনি গৈ আপুনি তাতে ক্লিক কৰাৰ লগে লগে আপোনাৰ এখন ফৰ্ম আহিব। সেই ফৰ্মখন আপুনি ফিল আপ কৰিব লাগিব। সেই ফৰ্মখন ফিল আপ কৰাৰ লগে লগে আপুনি সম্পূৰ্ণ ডিটেইলছ ইয়াতেই লাভ কৰিব। অতি চিম্পল এক প্ৰক্ৰিয়া দিয়া হৈছে আৰু সেই প্ৰক্ৰিয়াৰ ক্ষেত্ৰতে সহায়তে আপুনি এই চাকৰিৰ বাবে এপ্লাই কৰিব পাৰিব আৰু তাৰ বাবে আপোনাৰ বয়স হ'ব লাগিব 18ৰ পৰা 25 বছৰৰ ভিতৰত আৰু আজিৰ পৰা আপুনি এপ্লাই কৰিব পাৰিব এই চাকৰিৰ বাবে আৰু সেই চাকৰিৰ বাবে এপ্লাই কৰি পেলাই আপুনি এই যি ৱেবছাইটটো দিয়া হৈছে সেই ৱেবছাইটৰ সহায়ত আপুনি এই চাকৰি কৰিব পাৰিব আৰু লগতে আপোনাক জনাব বিচাৰিছোঁ এই মুহূৰ্তত আন এটি কথা যে আপুনি যি চাকৰিসমূহ আছে সেই চাকৰিসমূহৰ বাবে আপুনি কি কি পৰীক্ষা দিব লাগিব। আপুনি জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিঙৰ পৰীক্ষা দিব লাগিব। তাৰ বাবে আপোনাৰ 25 নম্বৰ থাকিব আৰু তাৰ লগতে জেনেৰেল নলেজ এণ্ড জেনেৰেল এৱেৰনেছৰ ওপৰত আপোনাৰ জ্ঞান থাকিব লাগিব। তাৰে আপোনাৰ 25 নম্বৰ থাকিব। লগতে এলিমেণ্টাৰী মেথমেটিক্স আপুনি জানিব লাগিব, 25 নম্বৰ তাতে থাকিব আৰু লগতে ইংলিছ/হিন্দী, ইংলিছ অথবা হিন্দীৰ আপোনাৰ 25 নম্বৰকৈ দিয়া হ'ব আৰু এনেকুৱা ধৰণৰ কিছু পৰীক্ষাত আপুনি উত্তীৰ্ণ হ'ব লাগিব। তেতিয়া আপুনি এই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত আপুনি এই চাকৰিৰ বাবে বাছনি লাভ কৰিব পাৰিব। এনেধৰণৰ কিছু সুবিধা দিয়া হৈছে আৰু তাৰ পিছতে তাত এপ্লাই কৰাৰ লগে লগে আপুনি হয়তো পৰীক্ষাত উত্তীৰ্ণ যদিহে আপুনি লাভ কৰিব পাৰিব এই 25,000টা চাকৰিৰ ভিতৰত যিকোনো এটি চাকৰি। ভাৰ্গৱ। Don't forget to like, share and subscribe this channel for latest updates. Thank you so much.